মই শিল্পা গগৈ মোৰ চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব। নাপালোঁ লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা, ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা কৰিলোঁ। আৰু খোৱা বোৱা হৈ গ'ল। তাৰপিছত মানে বজাৰত কাম এটা ওলালে আৰু মোৰ বস্তু বনাবলৈ দিছিলোঁ বস্তু এটাৰ দেখাম কি কৰোঁ আৰু কি আনিবলৈ যাম। এয়া মাহী মই আৰু মোৰ ছোৱালী খোজকাঢ়ি গৈ আছোঁ বজাৰলৈ। বজাৰখন বেছি দূৰ নহয় মানে আমাৰ ঘৰত গৈ তো ব'লক বজাৰলৈ গৈ পিনে দেখাই আছোঁ। মই কৈছিলোঁ ন মানে এয়া আমাকো বনাবলৈ দিছিলোঁ, বনাই আছে কমপ্লিট হোৱা নাই মানে অলপ আছে এতিয়া হৈ যাব। দাদা কিবা ক'ব নেকি? হৈছে নাই? হৈছে এখন চাব পাৰে, আপোনালোকো আহিব পাৰে ইয়াত বনাবলৈ, ভালকৈ বনায় আৰু এয়া আপোনালোকে চাব পাৰে কমপ্লিট হোৱা নাই মানে অলপ চলপ আছে চব বনাই আছে চব এতিয়া হ'বগৈ আৰু চব পাথৰ লগাইছে পাথৰ হ'বগৈ আৰু মঠি বনাবলৈ আহিছিলোঁ মানে দুটা তো হৈ গ'ল লৈ ল'লোঁ। এতিয়া আৰু অলপ কাম আছে তো এইটো কেইটাও কৰি লওঁগৈ। জেৰেক্স কৰিবলৈ আহিছিলোঁ কেইখনমান এই খুৰাই জেৰেক্স কৰিছে। খুৰা হাই কৈ দিয়ক। কৰি লওঁ আৰু গৈ আছোঁ আৰু দুটামান কাম আছে কেইটা কৰি লওঁ কমপ্লিট আৰু গৈ আছোঁ ঘৰত। এয়া হ'লগৈ আৰু সেইটো কৰি আছে ইফালে এখন ওলাইছেই। পুৰা দোকানতো আজিকালি ইমান ধুনীয়া ধুনীয়া মানি বেগ থৈ দিয়ে চাওক বা ধুনীয়া ধুনীয়া লাগিছে দেই। এইফালে গাড়ীখনে দেখি আছে দেখোন। এফালেও আছে নেকি? এইফালে আছে বা বৰ ধুনীয়া ধুনীয়া মানি বেগ আনি থৈছে ন। আপোনালোকক লাগে যদি আহি যাব ইয়ালৈ লৈ যাবলৈ। বহুত দিনৰ ওপৰত খুৰীক লগ পাইলোঁ। খুৰী হাই কৈ দিয়ক। অকণমান কথা পাতোঁ আৰু জেৰেক্স কৰাও হৈ গ'ল। এবাৰ আৰু এটা কাম আছে সেইটো কৰি লওঁ। কণ্টল আহিছিলোঁ তো কণ্টলৰ পৰা চাউলখিনি লৈ যাওঁ বুলি ভাবিছোঁ। এইফালে উলিয়াই আছে লৈ যাওঁ কণ্টলৰ পৰা চাউলখিনি। ইফালে মালিকজন বহি আছে আৰু একদম পেটতে হাত দি পিনে বহি আছে। কিন্তু উঠাই লৈ গ'ল আৰু আহিছে আপুনি পকৰি আৰু ঘুগুনি। আচ্ছা পকৰি ঘুগুনি খাব নেকি? মোক ভাল লাগে। খাওক খাওক। এইফালে ৰেডিও হৈ গ'ল বোলে। লৈ লওক এইখিনি লৈ লওক। নাজানো নহয় কেনেকৈ খায়, আপুনিহে জানে ক। 10 টকা এই খাই চাওক খাওক কেনেকুৱা লাগিছে ক'ব দেই। বনাব নেকি? বহুত টেষ্টি নেকি? চবকে কৈ দিয়ক এইখন দোকানলৈ আহিবলৈ। খুৰাজনে মজা বনাই ঘুগুনি বোলে তো খুৰাজনৰ ওচৰলৈ আহিবলৈ কৈ দিয়ক। সবেই আহিবা তোমাৰ লগত ঘুগুনি খাবলৈ নেকি? মানে মই কি খাইছোঁ আৰু মোৰ ছোৱালীজনীও খাইছে। আপোনালোকো আহি যাব খুৰা দোকানত খাবলৈ মজা আছে। ঠিক আছে দেই, চবকে জনাই দিছোঁ ইয়াত ঘুগুনি বহুত ধুনীয়া বনাই। আপোনালোকে আহিব খাবলৈ। ঘুগুনি খাই পিনে কচমেটিক দোকানলৈ আহি গ'লোঁ। বস্তু নাই মানে ক্ৰীম নাই। ক্ৰীম এটা লৈ লৈছোঁ আৰু এই ক্ৰীম সমাৰ এটা লৈ লৈছোঁ। হৈ যাব দি দিয়ক সেইকেইটা পেক কৰি দিয়ক। ঘৰলৈ যাওঁ বুলি ল'লোঁহে বৰষুণ হৈ গ'লোঁ। কেনেকৈ যাম এতিয়া? পূৰা সেইটো কাৰণে অ'টতে যাম। ওচৰ যদিও অ'টতে উঠিলোঁ আৰু এতিয়া অ'টতে যাম আৰু আইতাকে গালি পাৰিছে চুৱেটাৰ পিন্ধি নাই অহা বুলি ল'ৰাজনী। গৈছোঁগৈ ঘৰলৈ। অ'টৰ পৰা নামি ল'লোঁ। বৰষুণ দি আছে চিপ চিপ দেখিছে আৰু এতিয়া ঘৰত যাম। আৰু ওচৰতে থকা বেলেগানটো প্ৰেছ কৰি দিওঁ তেতিয়াহে মই নতুন নতুন ভিডিঅ' বনাবলৈ আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যন যাব, নহ'লে নাযাব ন। আৰু পক্কা ছাবস্ক্ৰাইব কৰিবা দেই, নহ'লে যে মই একদম মানে বেয়া লাগি যায়। মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।